জয় RCM, মোৰ নাম প্ৰতিভা ৰাভা, মোৰ ঘৰ বকুটিত চিয়াত। মই এটা বজাৰীকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছো আৰু এই বজাৰীকৰণ প্ৰক্ৰিয়াটোৰ এটা সুন্দৰ মাৰ্কেটিং প্লেন আছে। সেইটো আপোনালোকৰ ওচৰত মই শ্ব' কৰিবলৈ ওলাইছো আৰু মই বিশেষ নাজানো, বৰ্তমান শিকি আছো ছাৰহঁতৰ মাধ্যমত আৰু আজিও শিকিবলৈ ওলাইছো। গতিকে মই যিখিনি জানো আপোনালোকৰ সন্মুখত মই শ্বেয়াৰ কৰিম। কিবা এটা বস্তু লগা হ'লে আমি ক'ত যাওঁ বাইদেউ? আমি বজাৰত যাওঁ আৰু বজাৰ দুই ধৰণৰ। এখন হ'ল PM অৰ্থাৎ এটা দিনৰ পৰা চলি অহা বজাৰ। ইয়াতে আমি পইচা দিছো, বস্তু পাইছো আৰু বস্তুৰ লগত আমি কেতিয়াবা কিবা পাইছো নেকি বাইদেউ? নিশ্চয় নাই, এতিয়াও নাপাওঁ আৰু ভৱিষ্যতলৈও আমি 1 টকাও নাপাওঁ। আৰু যুগৰ লগত খাপ খোৱা অন্য এখন বজাৰ আহিছে, সেইখন হ'ল DM অৰ্থাৎ ডাইৰেক্ট মাৰ্কেট। ইয়াতো আমি পইচা দি আছো, বস্তু পাইছো আৰু মন কৰিবলগীয়া কথা যে ইয়াতে আমি বস্তুৰ লগত এটা হেণ্ডচাম ইনকাম পাই আছো। আৰু বিশ্বত এই দুই ধৰণৰ বজাৰ চলি আহিছে। আৰু বুদ্ধিয়ক ব্যক্তি এজনক যদি আমি সুধো, তেতিয়াহ'লে তেখেতে কোনখন বজাৰত বজাৰ কৰিব? নিশ্চয় এই ডাইৰেক্ট মাৰ্কেটতে বজাৰ কৰিব। কিবা এটা বস্তু লগা হ'লে বাইদেউ আমি কোম্পানীত যাওঁ নেকি? আমি নিশ্চয় কোম্পানীত নাযাওঁ। আমি ক'ত যাওঁ? ওচৰৰে খুচুৰা দোকান, যাক কোৱা হয় ৰিটেইলাৰ। এই ৰিটেইলাৰখনত যোৱাৰ লগে লগে আমাৰ ধুনীয়া নাম থকা স্বত্বেও আমাক কি বুলি মাতে? আমাক কাষ্টমাৰ বুলি মাতে। ৰিটেইলাৰ আৰু কাষ্টমাৰৰ মাজত চলি থকা বজাৰখনক এই ডাইৰেক্ট মাৰ্কেটে ভুল বুলি কৈছে। আৰু ভুল হ'বই লাগিব, কাৰণ ৰিটেইলাৰে কোনোদিন বস্তু নবনায়, ই আনে ক'ৰ পৰা? হ'লচেলাৰৰ পৰা। আৰু হ'লচেলাৰেও কোনোদিন বস্তু নবনায়, ই আনে ডিষ্ট্ৰিবিউটৰ পৰা। আৰু ডিষ্ট্ৰিবিউটৰেও কোনোদিন বস্তু নবনায়, ই আনে CNF এজেঞ্চি অৰ্থাৎ কেৰিং ফৰৱাৰ্ড। এই কেৰিং ফৰৱাৰ্ডেও বস্তু নবনায়, ই আনে ক'ৰ পৰা? কোম্পানীৰ পৰা। এই ট্ৰেডিশ্যনেল মাৰ্কেটখন এনেকুৱাকে দীঘলীয়া প্ৰচেছত চলি আহিছে। আৰু CNF কোম্পানী আৰু CNF এজেঞ্চিৰ মাজত এটা ডিপাৰ্টমেণ্ট আছে, সেইটো হ'ল এড ডিপাৰ্টমেণ্ট অৰ্থাৎ এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্ট। কোম্পানীয়ে কোনো এটা বস্তু বনাই সেই বস্তুবোৰক পৰিচয় কৰি দিয়াৰ বাবে এই এডভাৰটাইজমেণ্টে সহায় কৰে। হল্ডিং পোষ্টাৰৰ মাধ্যমত, বাতৰি কাকতৰ মাধ্যমত আৰু টিভিৰ মাধ্যমত এনেকুৱাকে পৰিচয় কৰাই দিয়ে। কোম্পানীয়ে যদি কোনো এটা বস্তু 55 টকাত বনাই লাভ লৈ CNF এজেঞ্চিৰ হাতত এৰি দিয়ে, গৈ আমি কাষ্টমাৰে কেইটকাত খাব লাগে? আমি 100 টকাত খাব লগা হয়। ইয়াতে এটা মাজতে সাংঘাতিক ডিফাৰেঞ্চ দেখা পোৱা যায়। সেই ডিফাৰেঞ্চটো হ'ল 45% টকা। খোৱা মানুহজন যদি নাথাকে তেতিয়া বজাৰখন নচলে, আৰু বনোৱা মানুহজন যদি নাথাকে তেতিয়া খোৱা মানুহ যদি থাকে তেতিয়াও তাৰমানে বজাৰখন নচলে। কোম্পানীক লাগে
কাষ্টমাৰ আৰু কাষ্টমাৰক লাগে কোম্পানী আৰু কাষ্টমাৰে যদি এই বজাৰখন ধুনীয়াকৈ চলাই নিব পাৰে তেতিয়াহ'লে আমি এই এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰিটেইলাৰলৈকে আমি উঠাই দিয়া হওঁ তেতিয়া এখন ধুনীয়া বজাৰ চলিব কেনেকৈ কোম্পানীয়ে বনাব ডাইৰেক্ট কাষ্টমাৰে পোৱা বজাৰখনকে কি বুলি কোৱা হয় DM মাৰ্কেট অৰ্থাৎ ডাইৰেক্ট মাৰ্কেট আৰু ডাইৰেক্ট মাৰ্কেটত আমি কিয় বজাৰ কৰিম আমাৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে মই উত্তৰ হিচাপে ক'ব বিচাৰোঁ এই ট্ৰেডিশ্যনেল মাৰ্কেটত ইমান দিনে বজাৰ খোৱাৰ পিছতো এটকা আমি পোৱা নাই ডাইৰেক্ট মাৰ্কেটত অহাৰ লগে লগে কাষ্টমাৰ হৈ যদি এই ডাইৰেক্ট মাৰ্কেটত বজাৰ কৰোঁ এই 45% টকাটো এই 45% টকাটো কাষ্টমাৰকে ৰিটাৰ্ণ দিব হল লাইফৰ কাৰণে ইয়াকে কোৱা হয় RCM ৰাইট কনচেপ্ট মাৰ্কেটিং বজাৰ কৰা শুদ্ধ পদ্ধতি হৈছেনে ছাৰ আৰু ৰাইট কনচেপ্ট মাৰ্কেটিংটো হ'ল এটা কনচেপ্টৰ হে নাম আমাৰ কোম্পানীটোৰ নাম হ'ল ফেশ্বন শ্বুটিং প্ৰাইভেট লিমিটেড ই আছে ৰাজস্থান ভিলৱাৰাত 1977 চনত TM মাৰ্কেটলৈ আহিছিল আৰু 2000 চনৰ 19 আগষ্টত DM মাৰ্কেটলৈ আহে আৰু 2012 চনত চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্টে গাইডলাইন দিয়ে আৰু 2016 চনত চেণ্ট্ৰেল গভৰ্ণমেণ্টে গাইডলাইন দিয়ে আৰু 2021 চনত এই বজাৰখন ল' হৈ আহে অৰ্থাৎ আইনত পৰিণত হয় আৰু আমাৰ ইয়াত নিজা প্ৰডাক্ট আমাৰ 1000 প্ৰডাক্ট আছে আৰু এই প্ৰডাক্টবিলাক ৰিচাৰ্চ কৰাৰ কাৰণে 500 জন সাইন্টিষ্ট আছে আৰু আহিব লগা দিনত আমাৰ 1 লাখৰো অধিক প্ৰডাক্ট আমি পাবলৈ সক্ষম হ'ম কোম্পানীৰ কথা কৈ থাকিলে শেষেই নহয় আমি আগতে আছিলোঁ কাষ্টমাৰ হৈ যদি আমি এছ'চিয়েট বায়াৰ হৈ ডাইৰেক্ট মাৰ্কেটত বজাৰ কৰোঁ তেতিয়া আমাক কি লাগিব 1 কপি পাছপোৰ্ট ফটো লাগিব তাৰপিছতে বেংক একাউণ্ট তাৰপিছতে আধাৰ কাৰ্ড তাৰপিছতে 2000 টকাৰ বজাৰ কৰিলে আমি এটা ID পাম 8টা নাম্বাৰ হৈ ওলাই আহিব তেতিয়া আমি এই ডাইৰেক্ট মাৰ্কেটত আমি বজাৰ কৰিব পাৰিম 2000 টকাৰ যদি প্ৰডাক্ট কিনা হয় তেতিয়াহ'লে ইয়াতে এছ'চিয়েট বায়াৰ হ'ব পাৰি তাৰপিছত এই ডাইৰেক্ট মাৰ্কেটত যদি আমি বজাৰ কৰোঁ আমি কি লাভ পাম এক নম্বৰতে 100% কোৱালিটি গেৰেণ্টি প্ৰডাক্ট পাম
আৰু 2 নম্বৰতে MRP ৰেটৰ 10% পৰা 30% ডিসকাউন্ট পাম আৰু 3 নম্বৰতে পারফরম্যান্স ইনসেন্টিভ বোনাস পাম আমি 2% to 22% আৰু 4 নম্বৰতে কনসিস্টেন্টলি বোনাস পাম আমি 10%. 10% Percent to the আৰু 5 নম্বৰতে percentage to the madam. percentage আৰু 5 নম্বৰতে ৰয়্যালটি বোনাস পাম আমি T হলে তো হ্যাঁ B হব লাগিব RB বোনাস রয়্যালটি বোনাস পাম আমি 3% to 8%. 3% to 8%. নাই ঠিক আছে দে তার পিছতে 6 নম্বরতে আমি টেকনিক্যাল বোনাস পাম 5%. 1% to 5%. 1% to 5%. তার রয়্যালটি বোনাসত আমি কিমান 25ৰ পৰা নে 25ৰ পৰা 60,000 আমি ইনকাম পাম আৰু টেকনিক্যাল বোনাসত 1%ৰ পৰা 1% to 5% 40,000ৰ পৰা আনলিমিটেড আমি ইনকাম পাবলৈ সক্ষম হম ইয়াতে আমি যদি চাও 10% টো বাদ দিব লাগিব প্লাস কৰিব লাগিব 22 10 কিমান হল 22 plus 8 plus হিচাপ কৰক টোটাল কিমান হ'ব 22 10 8 5 45%. এই 45% টো আমাকে রিটার্ন দিলে হল লাইফৰ কাৰণে ইয়াকে কোৱা হয় RCM অৰ্থাৎ রাইট কনসেপ্ট মার্কেটিং বজাৰ কৰা শুদ্ধ পদ্ধতি থ্যাংক ইউ জয় আৰচেম তো মই এনেকুৱা এজন নিজৰ মত বহিছো মই এনেকুৱা এজন ব্যক্তিক ইনভাইট কৰিবলৈ ওলাইছো কসলা বাইদেউ Please now help me in the stage. Mrs. Pratibha Rabha. Baidew. জবৰদস্ত প্লেনিং ইয়েস জবৰদস্ত ক্লেপিঙৰ মাধ্যমত তেখেতক ইনভাইট কৰিবলৈ ওলাইছো আচ্ছা